আশা কৰোঁ সকলো ভালে কুশলে আছে আপোনালোকৰ লগতে বৰ্তমান সময়ত মই ভালে কুশলে আছোঁ স্বাগতম জনাইছোঁ পুলিচ ব্লগৰ অন্য এক ভিডিঅ'ৰ সৈতে আজি হৈছে মঙ্গলবাৰ আৰু এতিয়া সময় হৈছে দিনৰ 2টা এইফালে মাইনা শুই আছে মই তাকে মাত্ৰ শুৱাই দিলোঁ নহলে তাই বহুত বেছি আমনি কৰি থাকিব ৰাতি আৰু আজি আমাৰ ঘৰলৈ আলহী অহাৰ কথা আছে ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু টাইম নাপালোঁ সেইকাৰণে নকৰিলোঁ আৰু ইটো সিটো কাম কৰি আছিলোঁ বাৰু সেইকাৰণে সময় নাপালোঁ আৰু মই যে কৈছোঁ আলহী অহাৰ কথা আলহী মানে আলহী নহয় আৰু ঠিক ঘৰৰে মানুহ হয় মাহীহঁত অহাৰ কথা কৈছে আপোনালোকে মাহীক আগৰ ব্লগটো দেখিছে লিচা বুলি সকলোকে পৰিচয় কৰি দিছিলোঁৱে সিহঁত আহিব আজি সিহঁত গৈছিলে বৰদোৱালৈ আৰু বৰদোৱালৈ যাওঁতে আমাৰ ঘৰৰ সন্মুখেদি যায় যিহেতুকে সেইকাৰণে সিহঁতে আহি পেলাই আমাৰ ঘৰত সোমাই ভাত খাই যোৱাৰ কথা কৈছে আৰু আমি বাৰু বৰ্তমান সময়ত ভাত পানী খালোঁ সিহঁত অহা দেৰি হ'ব বুলি কোৱাৰ কাৰণে ভাত পানী খাই আজৰি হ'লোঁ আৰু এতিয়া মোৰ কি কাম কৰিবলগীয়া আছে মই খাওঁতকৈ কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাম আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব যে কেনে লাগিল তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো মই খাওঁতকৈ কাপোৰ এযোৰ লগাই ল'লোঁ বাহিৰত থকা যিকোনো কাপোৰ এযোৰ লগাই লৈছোঁ আৰু মাহীহঁত আহিব সময় হ'লেই আৰু এতিয়া মই ওপৰৰ পৰা কাপোৰকেইটা লৈ আহোঁগৈ যিখিনি কাপোৰ শুকাইছে আধা কাপোৰ মায়ে নিলে বাৰু আৰু ইমান বেছি ৰ'দ নহয় ব'লকচোন কাপোৰকেইটা লৈ আহোঁগৈ খাওঁতকৈ বহুত বেছি ৰ'দ আজি গৰম দিন আহি গ'ল আৰু ব'লক লৈ আহোঁ কাপোৰকেইটা লৈ লওঁ কাপোৰ শুকাই গ'ল ইমান বেছি ৰ'দ বহুত দেৰিকৈ কাপোৰ মেলিছিলোঁ তথাপিতো শুকাই গ'ল আৰু ৰাস্তাৰে গাড়ী মটৰ যোৱা মাত শুনিব আৰু আপোনালোকৰ বেক কেমেৰা কৰি অকণমান ওপৰৰ পৰা আমাৰ ঘৰৰ আগফালৰ ভিউটো দেখুৱাই দিওঁ মন গ'লে মোৰ কাষলে আহিবা এদিন ক'লে কিদৰে খাওঁ কিদৰে শু চাই যাবা আহি নীৰৱে স্বপ্ন য'ত নাই জীৱনো নাই আছে মাথো নিৰাশাৰ ধোৱা দিন ভাগৰে মোৰ কাপোৰ কানি সামৰা হৈ গ'ল আৰু আধা কাপোৰ আছে আধা কাপোৰ সামৰিবলৈ লাগিব আৰু তলত কাপোৰ আছে সেইখিনি কাপোৰ সামৰি নিওঁগৈ নহ'লে আলহী আহিলে পিছত কাপোৰ আকৌ শুকোৱা কাপোৰ তিতি যাবগৈ আৰু মানে ইটো সিটো কাম কৰিব লাগিব ন তো ব'লক তেতিয়াহ'লে তললৈ যাওঁ অভিমান কৰিবা মনটো ফুৰিব মোৰ মৰমতে অভিমান গলিব নিজানতে বহিবা মনতে পৰিব মোৰ কথাবোৰে আমনি কৰিব টোপনি তোমাৰ নাহিলে তোমাক ওচৰ চপাই আনিম মোৰ শুৱাম তোমাক বুকুতে লৈ শুনাম নিজান ৰাতি আলহী আহি পালেহি আৰু এইজনী সকলোৱে চিনি পাইছে ইয়াৰ আগৰ ব্লগটোত দেখিছিলে আৰু আলহী আহি খাই বৈ আজৰি হ'ল কিন্তু এতিয়াহে ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ভিডিঅ' ষ্টাৰ্ট কৰিছে বহুত লেকচাৰ মাৰিলোঁ সেইকাৰণে আৰু এইফালে এইজনী মাহী আৰু এইফালে এওঁ মাহীয়ে হয় আৰু মাহী বোৱাৰী আৰু এইফালে এইজনী আমাৰ মায়ে আৰু আইতা মাহীকতো সকলোৱে চিনি পায়ে দেখি থাকে আৰু এইজনী হৈছে আইতা আৰু মাহী কিবা এটা কৈ দিয়ক আকৌ হেল্ল' আপোনালোকে বলে তামলি চেনেলটো চাই গতিকে ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো দবাই দিব আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে পাই থাকিব ঠিক আছে তেতিয়া দেখুৱাব বুলিয়ে আৰু মানে বাকী মাহীহঁত যাবলৈকে হ'ল ঘৰলৈ আৰু এতিয়াহে আমাৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ চাই থাকক ইমান তুলৈ বেছি আছে কাহানিও নহ'ল যে লিচাই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিব তাইক সকলোৱে আশীৰ্বাদ কৰিব যাতে তাই মানে পৰীক্ষাৰ ৰিজাল্টটো ভাল কৰে আৰু পৰীক্ষা ভালকৈ দিয়ে সকলোৱে তাইক একদম পূৰা বেষ্ট অফ লাক দিব দেই মাৰ্চৰ 15 তাৰিখৰ পৰা বোলে তাইৰ পৰীক্ষা চবেই আশীৰ্বাদ কৰিব যাতে মোৰ পৰীক্ষাটো বহুত ভাল হওক আৰু ৰিজাল্টটো বহুত ভাল হওক মাহীহঁত যাবলৈ ওলালে মানে ভিডিঅ'টো অথনিৰ পৰাই আৰম্ভ কৰিব লাগিছিলে কিন্তু ভিডিঅ'টো আৰম্ভ কৰাই নহ'ল নহয় আৰু এইফালে মাহীহঁত যাবলৈ ওলালে এতিয়া আমাক ধুনীয়াকৈ
মাংস তৰকাৰী বনাই খোৱালে ভাল লাগিলে ঠিক আছে আকৌ নেক্সট টাইম কেতিয়াবা এনেদৰে লগ পাম বাই বাই বুলি আকৌ লগ পাম দেই মাহীকটো আৰু লগ পাই থাকিম ঠিক আছে পৰীক্ষা পিছত আহি আছো আমাৰ ঘৰলৈ পৰীক্ষাৰ পিছত আহিব থাকাকে আৰু তেতিয়া আমি আপোনালোকে আমাৰ বহুত ৰিলছ চাবলৈ পাব বহুত কিবা কিবি ভিডিঅ' চাবলৈ পাব আৰু মানে বহুত ফান হ'ব একদম বহুত কিবা কিবি আৰু শুনাতে থাকিব ব'ৰ্ড চেনেলটো আৰু আমাৰ ভিডিঅ'জবোৰ মানে যেতিয়া আপলোড হ'ব আৰু এতিয়াও চাই থাকিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি আৰু গাইজ এয়া মাহীহঁত যাবলৈ ওলালে মাহীহঁত অহাৰ অকণমান সময় হ'ল কিন্তু মোৰ ভিডিঅ'টো কৰাহে অকণমান পলম হ'ল আৰু মাহীহঁত অহাৰ কাৰণে বহুত বেছি ভাল লাগিলে মাহীহঁত আমাৰ ঘৰলৈ বহুত দিনৰ মূৰত আহিছে আৰু ভিডিঅ'টো চাই ভাল পাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুতকে ধন্যবাদ জনাইছোঁ দেই সকলোকে আৰু এইফালে মই আগফালে চকীত কাপোৰ থৈ দিছিলোঁ তুলিবলৈ আহিলে আকৌ মানে ফুল গছ নিবলৈ আহিলে আমাৰ ঘৰৰ পৰা ফুলখিনি কেনেকুৱা পাইছে বঢ়িয়া লাগিছে ভাল লাগিছে দিয়া এইটো নিম দেই এইটো মোক গোটেইখিনি মই ৰুইছোঁ মোৰ কালেকশ্যন মাহী এইটো পাইন গছটো লাগে আৰু মই আপোনাক অকণমান দেখুৱাই দিওঁ পুলিটো লাগে মাহীক এইটো পুলি মায়ে পেলাই দিছিলে খালি মই আনি ৰুই থলোহি আৰু আজি মাহীয়ে এইটো ঘৰত গৈ লগাই দিবগৈ হ'বনে নহয় নাজানো হ'ব 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 বাই যাওঁ বাই বাই যাওক যাওক আজি হৈছে নেক্সট ডে ইভিনিং আৰু এতিয়া মই যাবলৈ ওলাইছোঁ বেংকলৈ এতিয়া আবেলি 2টা বাজি গ'ল বাৰু মই বেংকলৈ যাবলৈ ওলাইছোঁ ষ্টেট বেংকত মই দুদিনমানৰ আগতে এটা একাউণ্ট খুলিছিলোঁ মোৰ নামত জিৰ' বেলেঞ্চৰ তাত কি হ'ল বৌহঁতৰ লগত গৈছিলোঁ একেলগে খুলিবলৈ বৌহঁতৰ নাম আহিলে কিন্তু মোৰ আধাৰ কাৰ্ড আৰু কিবা ছিগনেচাৰ অকণমান কিবা এটা মানে প্ৰব্লেম দেখাইছে সেইকাৰণে মোৰখন নাহিলে আকৌ এতিয়া নতুনকৈ খুলিবগৈ লাগিব তো তাৰ কাৰণে এতিয়া মই যাওঁ বেংকলৈ আৰু এইফালে মাইনাক খুৱাই ল'লোঁ তাই নহ'লে মই যোৱা দেখিলে তাইকো যাব লাগিব সেইকাৰণে আৰু মই পুটুককৈ ওলাই লওঁ ওলাই পেলাই তাৰপিছতে আপোনালোকক লগ পাই আছোঁ হা গাইজ মোৰ ওলাই মেলি হৈ গ'ল বাৰু এতিয়া খালি যাবলৈ লাগে কামবিলাক যে একেবাৰতে নহ'লে নহয় বহুত বেছি দিগদাৰ হৈছে তাতে এতিয়া মাইনাক কোভিডৰ সময়ত ক'লৈকো নিবও নোৱাৰোঁ কাৰণ বেংকত বহুত বেছি মানুহৰ ভিৰ হয় তাইক যদি লৈ যাওঁ তেতিয়াহ'লে পিছত প্ৰব্লেম পৰিব পাৰে সেইকাৰণে মই তাইক ধুমাধুম শুৱাই লৈছোঁ আৰু ঠাণ্ডা লাগিব যিহেতুকে সন্ধিয়া হ'বগৈ ইয়াৰ আগৰ দুবাৰ যাওঁতেই সন্ধিয়া হৈ গৈছিলে সেইকাৰণে এতিয়া মানে চুৱেটাৰ টুৱেটাৰ লগাই ল'ব লাগিব আৰু মাইনা কিমান সময় শুৱে ঠিক নাই আজি তাইক বাৰু অকণমান দেৰিকৈ শুৱাইছোঁ নহ'লে তাই সোনকালে উঠি যাব পাৰে যে মা সকামলৈ গ'ল সেইকাৰণে তেতিয়াহ'লে বৌলক গৈ থাকোঁতে আপোনালোকক লগ পাই থাকিম ৰাস্তাত গাইজ মই বেংকলৈ আহিলোঁ আহি পেলাই মই এতিয়া জেৰক্স কৰিবলৈ আহিছোঁ ফটো আৰু মানে আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ আৰু এয়া মই ৰিয়াৰ লগত আহিছোঁ আজি আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব কাৰণ বহুত বেছিকৈ ভিডিঅ' কৰিব নোৱাৰিবও পাৰোঁ যিহেতুকে এতিয়া মই বেংকত থাকিম কাৰণ বেংকত বহুত বেছি মানুহৰ ভিৰ হয় মানুহ হ'লে অকণমান লাজ লাগে দিয়কচোন সেইকাৰণে চাই থাকক দেই ভিডিঅ'টো